আজিৰ ৰেচিপি আছিলে কলপচলা। কলপচলা স্বাস্থ্যৰ কাৰণে খুবেই উপকাৰী হয়। তো আজি আমি শিকিম কলপচলা মচুৰ দালি দি বনোৱা। আৰু এতিয়া মই ইনগ্ৰিডিয়েণ্টছখিনি ভালকৈ কৈ আছোঁ। মই অলপমান গৰম মছলা লৈছোঁ, পিঁয়াজ লৈছোঁ সৰু সৰু দুটা কাটি লৈছোঁ, দুটা আপোনাৰ কেঁচা জলকীয়া, আদা নহৰু খুন্দি পেলাই লৈছোঁ একেলগে। আপুনি ধৰক নহৰু অলপমান বেছিকৈ 9-10 ফুটা নহৰু লৈছোঁ আৰু 1 ইঞ্চিমান আপোনাৰ আদা আৰু বুট, কেঁচা বুট আমি যিটো খাওঁ প্ৰসাদৰ কাৰণে, সেইটো বুট মই ৰাতিটো ভিজাই থৈছোঁ। এয়া আপোনাৰ মচুৰ দালি, এতিয়া প্ৰায় এঘণ্টামানৰ আগত মই মচুৰ দালিখিনি ভালকৈ ধুই পেলাই ভিজাই থৈ দিছোঁ। আৰু এইখিনি হ'ল কলপচলা। কলপচলাখিনি প্ৰথমতে মিহি মিহিকৈ কুটি লৈছোঁ। কুটি লৈ তাত নিমখ আৰু হালধি দি ভালকৈ মোহাৰি পেলাই 15-20 মিনিট থৈ পেলাই পিছত তাৰ ৰসটো চেপি উলিয়াই দিছোঁ। আৰু ইপিনে নিমখ আৰু আপোনাৰ মিঠাতেল। ঠিক আছে, তেতিয়াহ'লে মই ইতিমধ্যে কেৰাহীটো গৰম হ'বলৈ বহাই দিলোঁ। এতিয়া আমি আহোঁ বনাবলৈ। পিঁয়াজখিনি হৈ গৈছে, ইয়াত আমি কলপচলাখিনি দিলোঁ। কলপচলাখিনি অলপমান ভালকৈ ভাজি লওঁ। মোৰ তেলখিনি গৰম হ'ল, এতিয়া তেলত মই পিঁয়াজ দিম। গেছটো সামান্য বঢ়াই থৈ দিব। মোৰ প্ৰায় ভজা হৈছে, মই 5 মিনিটমান সময় ভালকৈ ভাজি ল'লোঁ। আপোনাৰ মাজে মাজে খালি লৰাই থাকিব, তলত লাগিবলৈ নিদিব। এতিয়া ইয়াত মই যিখিনি কেঁচা বুট আছিলে সেইখিনি এড কৰিলোঁ, কেঁচা জলকীয়া দুটা দি দিলোঁ। এইখিনি আৰু অলপ সময় ভাজিব লাগিব, বুটৰ আৰু কেঁচা ভাৱটো যাওক। এতিয়া অলপ সময় মই ঢাকোনখন মাৰি দিম। মোৰ কলপচলাখিনি প্ৰায় সিজিছে, আকৌ এবাৰ ভালকৈ লৰাই লওঁ। এতিয়া লাগিছে আপোনাৰ গেছটো অকণমান বঢ়াই দিম। এতিয়া মই আপোনাৰ ভিজাই থোৱা দালিখিনি এড কৰিম। আপোনালোকে যদি একজেক্ট পৰিমাণটো মই কি ধৰণে লৈছোঁ সেইটো বিচাৰে, তেতিয়াহ'লে ডেছক্ৰিপশ্যন বক্সটো চাব। ডেছক্ৰিপশ্যন বক্সতে মই পূৰা পৰিমাণটোৰ সৈতে গোটেই ৰেচিপিটো আকৌ এবাৰ দি দিম। এতিয়া দালিখিনি দিলোঁ, দি পেলাই এতিয়া অকণমান আমি ভাজি লওঁ। খাবলৈ খুব প্ৰায় ভজা হৈছে। এইখিনি ভাজি থাকোঁতে মই ইপিনে আপোনাৰ অলপমান গৰম পানী কৰি থৈছোঁ। ইয়াত এতিয়া গৰম পানীখিনি দিম। আপোনাৰ গেছটো বঢ়াই থ'ব। পানী আৰু দিব লাগিব, মই জাষ্ট উতলটো আহিবৰ কাৰণে পানীটো অকণ কমাই দিছোঁ। কাৰণ গোটেই বস্তুখিনি ভালদৰে একেলগে সিজিব লাগিব। আপোনাৰ বুটখিনি লগতে আপোনাৰ এই দালিকণ গোটেইখিনি ভালকৈ সিজিব লাগিব। এতিয়া উতলটো প্ৰায় আহিছে, মই এতিয়া আৰু অলপমান পানী এড কৰিছোঁ। এইখিনি এতিয়া ভালদৰে সিজিবলৈ দিম। গেছটো বঢ়াই থ'ব, বঢ়াই থৈ পেলাই ঢাকনিখন লগাই থৈ দিব। মাজে মাজে চেক কৰি থাকিব। আৰু এবাৰ লৰাই দিওঁ। হৈছে, এইখিনি সিজা হৈ গ'ল। এতিয়া আৰু অকণ পানী দি উতলিবলৈ দিম। এতিয়া হৈ গ'ল, গেছটো বঢ়াই দিব। হৈ গ'ল। এতিয়া আৰু ইয়াত
আকৌ এবাৰ উতল আহিবলৈ দিম। উতল আহিলে মই গৰম মছলা অকণমান দি দিম, অকণমান দি দিওঁ। হৈ গ'ল। এতিয়া উতলটো আহিলে ইয়াত মই গৰম মছলা ঢালি দিম। ঢালি দি পেলাই আপুনি নিমখটো চাই ল'ব, যিটো আপোনাক যিমানটো কনচিষ্টেঞ্চি লাগে সেইটো হিচাপত আৰু লাহেকৈ নমাই দিলেই হ'ল। গ'ল। এতিয়া উতল প্ৰায় আহিছে। মই এতিয়া ইয়াত গৰম মছলা অলপমান দি দিম। হৈ গ'ল। এতিয়া মই এইখিনি আকৌ উতলিবলৈ দিম। গৰম মছলাখিনিও আপোনাৰ হেৰি হৈ যাওক, ভালকৈ ইয়াত মিহলি হৈ যাওক। তাৰপিছত আপোনাৰ যিটো হিচাপত পানীটো লাগে সেইটো হিচাপত ৰাখি পেলাই গেছটো বন্ধ কৰিবলৈ হয়। এতিয়া মই ইয়াত আকৌ অকণমান ঢাকোন এখন লগাই দি পেলাই অলপ সময় উতলিবলৈ দিম। এয়া খুব ধুনীয়া হৈছে আপোনাৰ, দেখিবলৈ ৰং সোৱাদো ভাল হৈছে, গোন্ধও ধুনীয়া, পাতল পাতল গোন্ধ এটা আছে। আপোনালোকে ট্ৰাই কৰি চাব। আজিৰ ৰেচিপিটো কমপ্লিট হ'ল। খাই চাব, বনাই খাই পেলাই মোক জনাব। অ'কে, থেংক ইউ।